Hello friends, welcome to our channel Technical Assam. So আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ যে আপুনি ফেচবুকৰ পৰা ভিডিঅ' ফটোজ এইবিলাক কেনেকৈ ডাউনলোড কৰিব পাৰে। চ' তাৰ কাৰণে আপুনি এই এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে ডিছক্ৰিপশ্যনত দিয়া আছে ভিডিঅ' লিংকটো আৰু পেজত পাই যাব, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। চ' এইটো ডাউনলোড কৰাৰ পিছত আপুনি এইটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত চাব আপোনাৰ ফেচবুকটো এনেকৈ খুলি গৈছে। তাৰ আগত আপুনি লগ ইন কৰিব লাগিব। লগ ইন কৰিবৰ কাৰণে ইয়াতে যাওক আৰু ওপৰত চাব অপশ্যন আছে, তাতে লগ ইন কৰিব পাৰে। আৰু এইটো অ'পেন কৰাৰ পিছত আপুনি এইটো লেফ্ট মাৰি দিয়ক। পিছত আপুনি আপোনাৰ ফেচবুকটো অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত আপোনাৰ যিবিলাক ফটোজ ভিডিঅ'ত আছে তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব পাৰে। চ' ইয়াৰ পৰা মই যিকোনো এটা ভিডিঅ' লৈ ল'ম। এইটো ভিডিঅ' লৈ লৈছোঁ মই। ইয়াতে আপুনি চাব এইটো চেনেলৰ সোঁফালে যিটো লাইক পেজ আছে তাৰ ওপৰত ফিচাৰ ডট আছে। ইয়াতে ক্লিক কৰাৰ পিছত আপুনি ইয়াতে অপশ্যন পাই যাব। ইয়াতে চাব ডাউনলোড আছে অপশ্যন। ইয়াৰ পৰা ডাউনলোড কৰিলে আপুনি এক্সটাৰ্নেল ইউজ কৰিব নোৱাৰিব, ফেচবুক এপটোতে লাগি যাব। চ' তাৰ কাৰণে আপুনি যদি এনে ইউজ কৰিব খোজে, বাহিৰত এক্সটাৰ্নেল ইউজ কৰিব খোজে, তাৰ কাৰণে ছেভ ভিডিঅ'টো অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিয়ক। ছেভ ভিডিঅ' ইয়াতে ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত এইটো আপোনাৰ ইয়াতে ভিডিঅ' ছেভ হৈ গ'ল। ইয়াৰ পিছত আকৌ আপুনি যিটো এপ ডাউনলোড কৰিছিলে সেইটো এপত গুচি যাওক। এইটো আমাৰ এপটো খুলি গ'ল। এতিয়া আপুনি ইয়াতে চাইডৰ লেফ্টৰ ওপৰত মেনুটোত ক্লিক কৰক। ইয়াৰ পিছত তলত চাব আপোনাৰ অপশ্যন আছে মাই ভিডিঅ'। ইয়াতে ক্লিক কৰি দিব আৰু আপোনালোকে ইয়াতে ছেভ ভিডিঅ' আৰু লাইক ভিডিঅ' যি কৰিছিলে চব পাই যাব। চ' মই ইয়াতে ছেভ ভিডিঅ' ইয়াতে ক্লিক কৰি দিছোঁ আৰু ইয়াতে যিমানকেইটা ছেভ ভিডিঅ' আছিল চব আহি যাব। মোৰ আগতে কেইটামান ছেভ আছিল, এইকেইটাও আহি গৈছে। আপুনি চাব পাৰোঁ ওপৰত, একেবাৰে ওপৰত সেইটো জাষ্ট মই ছেভ কৰিলোঁ, সেইটো আহি গৈছে। ইয়াৰ ৰাইট ফালে এটা অপশ্যন আছে চাব ডাউন। যদি আপুনি ডাউনলোড কৰিব খোজে তাতে ক্লিক কৰক আৰু ইয়াতে আপুনি ডাউনলোড অপশ্যন পাই যাব বা প্লে কৰিব পাৰে। ইয়াতে ডাউনলোড অপশ্যন ক্লিক কৰি দিয়ক আৰু ইয়াতে আপুনি দুটা অপশ্যন পাই যাব, ষ্টেণ্ডাৰ্ড কোৱালিটি আৰু HD কোৱালিটি। আপুনি যিটো কোৱালিটি ডাউনলোড কৰিব খোজে। আৰু তলত ডেষ্টিনেশ্যন, ইয়াতে আপোনাৰ লোকেশ্যনটো চেঞ্জ কৰিব পাৰে, ইণ্টাৰনেল ষ্ট'ৰেজ বা SD কাৰ্ডত চেঞ্জ কৰিব পাৰে। চ' মই ইয়াতে ষ্টেণ্ডাৰ্ড বা HD লগাই লওঁ আৰু অ'কে কৰি দিওঁ। এইটো ওপৰত চাব পাৰে, এইটো ডাউনলোড হৈ আছে ভিডিঅ'। চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে আপোনালোকৰ। যদি ভাল লাগে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ কৰি লওক আৰু ছাইডত বেল আইকনটো দবাই দিব, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে পাই থাকে। চ' আজিলৈকে বাছ সেইখিনিয়ে। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ।